লৰমা গৌৰীহাটীৰ ৰাইজে জমৰ যাতনাৰে নিতৌ পাৰ কৰি আহিছে এখন দলং। কাণ সাৰ নাই জনপ্ৰতিনিধিয়ে। কামৰূপ জিলাৰ হাজো সমষ্টিৰ ধুইগাঁও পঞ্চায়তৰ অন্তৰ্গত লৰমা গৌৰীহাটীৰ বৰলীয়া নৈৰ ওপৰত থকা দলং এখনে জ্বলা-কলা খুৱাইছে জনসাধাৰণক। ঘটনা অনুসৰি বৰলীয়া আৰু নোনা নৈৰ মাজত প্ৰায় 50 ঘৰ বসতীয়াৰ এটা চুবুৰী আছে। নাম লৰমা গৌৰীহাটী। দুৰ্ভাগ্যজনক এইটো যে আজিলৈকে চুবুৰীয়াটোৰ লোকে কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখিলে। বাট পথৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। সবাতোকৈ ডাঙৰ অসুবিধাটো হ'ল এই চুবুৰীয়াটোলৈ যোৱা বৰলীয়া নৈৰ ওপৰত থকা দলংখন। কেইবাটা বছৰ পূৰ্বে নিৰ্মাণ হৈছিল কাঠৰ দলংখন, কিন্তু মেৰামতিৰ অভাৱত আজিও বিপদসংকুলভাৱে পাৰ হৈ আছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণ আৰু পশুধনসমূহ। উক্ত ঠাইডোখৰৰ ৰাইজে স্থানীয় বিধায়কৰ লগতে অসম চৰকাৰক অনুৰোধ কৰি জনায় যে নতুনকৈ নিৰ্মাণ নকৰিলেও অন্ততঃ দলংখন মেৰামতি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণক এই বিপদসংকুল যাত্ৰাৰ পৰা পৰিত্ৰাণ দিবলৈ অনুৰোধ জনায়। ৰঙিয়াৰ পৰা চৈয়দুৰ মুস্তাফা আহমেদৰ ৰিপৰ্ট। এই বৰলীয়া নদীৰ দলংখন বৰ অসুবিধাজনক মানুহখিনি পাৰ হৈ আছে। আপোনালোক এই ক্ষেত্ৰত মানে কি কোনো চৰকাৰৰ তৰফৰ পৰা একো পদক্ষেপ লোৱা নাই নেকি? চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ লোৱা নাই বৰ্তমান। আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে? এই ক্ষেত্ৰত মানে আমাৰ দলংখন যাতায়াতৰ কাৰণে সুবিধাজনক কৰি দিব লাগে চৰকাৰে। আপুনি যে জমৰ যাতনাৰে পাৰ হৈ আহিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? ল'ৰা ছোৱালী ক'ত বহুত পৰি গ'লে পাৰে, নদীকে পৰি সাঁচিব পাৰে কাৰণে বাচিছে। বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই নেকি? কোনো পদক্ষেপ লোৱা নাই। নিবনুৱা লগাৰ আহি পেলাই মোটামুটি অফিচৰ মানুহে চাই মিলি দলংখন বনোৱাৰ আৰম্ভণি কৰাৰ লগে লগে বেলেগ পাৰ্টি এটাই মাটি লৈ গৈছে ইয়াৰ পৰা। পইচাটো কৰিব বেলেগত চলি যায়।